বাৰু সকলো ভালেই আছে। মই মামীয়ে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি যাম মাৰ ঘৰলৈ, মানে মোৰ ঘৰলৈ যাম। মিষ্টাৰ নাই বাৰু, মিষ্টাৰে এফালে গৈছে, সেইবাবে ৰাতি যাব। মই এতিয়া দিনত দাদাৰ লগত যাম, দাদাই নিবলৈ আহিব। আৰু আমাৰ ঘৰখন আপোনালোককো দেখামচোন, মোৰ মা, দাদা, বৌ। আমি এতিয়া ৰেডি হৈ গ'লোঁ। কি এইটো কৈছে? আমি কৈ দিয়া, আমি ক'ত যাম? এনাই ঘৰলৈ যাম কৈ দিয়া। আমাক নিশ্চয় নিব আহিছে কৈ দিয়া। অঁ, চুমি দেখাই দিয়া। আমি কিহত যাম যে? আমি কিহত যাম? বুবু যাম ন? আমি গৈ লওঁ, তাৰপাছত আপোনালোকক দেখাম আমাৰ ঘৰখন। আমি আহি পালোহি, চাপৰিত আছোঁ এতিয়া। দাদাক মিঠাই ল'বলৈ পঠাইছোঁ। আৰু এয়া দুষ্ট দেখিছানে? গাড়ীখন চলাব লাগে মানে ইয়াত। হাই কৈ দিয়া, আমি এনাই ঘৰলৈ গৈছোঁ কৈ দিয়া। দেখিছেনে কেনেকুৱা কৰি আছে? দাদা আহি পালেহি। এয়া আমাৰ আজি বজাৰ হৈছে। মই গাড়ীৰ পৰা নামি যোৱাই নাই বাৰু, আন্ধাৰ মুন্ধাৰ কৰি আছে, বৰষুণ আকৌ দিব এতিয়া। এইখনে আমাৰ বজাৰ। এইয়া আহি আছে যে, এয়া আমাৰ দাদা। পালোহি ঘৰ, চাহ তাহ খাই ল'লোঁ, অলপ দেৰি হ'ল বাৰু। আমাৰ মামা ছোৱালী, এইয়া আমাৰ মামা ছোৱালী বহি আছে ইয়াত ধুনীয়াকৈ। আৰু সেইফালে আমাৰ মামা এজন আছে, আৰু আমাৰ বেটাক লৈ আছে। এতিয়া আমি অলপ ওলাই আহিছোঁ মানে আমাৰ এনাইহঁতৰ ঘৰলৈ আহিছোঁ। এনাইহঁতৰ ঘৰলৈ যোৱাই নাই। এয়া মামা ছোৱালী, মামাহঁতৰ ঘৰলৈ যাওঁ আমি, এনাইহঁতৰ ঘৰলৈ। এয়া আমি গৈ আছোঁ, এতিয়া গৈ আছোঁ। এনাইহঁতৰ ঘৰ পামগৈ এতিয়া, বেছি দূৰ নাই আৰু। যিমান মাহঁতৰ ঘৰখন আহিলেও মানে আহিয়ে থাকোঁ বাৰু, সপ্তাহতে অহা হয় যে, ওচৰতে হয় আমাৰ ঘৰখন, সেইকাৰণে মানে সপ্তাহতে অহা হয়। তেও বিহু বুলি আহিলে মানে ইমান ভাল লাগে। যিয়ে নহওক ঘৰখন নহয় জানো বাৰু, চবৰে ভাল লাগে চাগে। ছোৱালী মানুহবিলাকৰ, আমাৰ ঘৰত দাদা আৰু মা আৰু বৌ এই থাকে। পাপা সৰু হৈ থাকোঁতেই ঢুকালে, মই কমেও 3 বছৰ হৈ থাকোঁতে ঢুকালে। আৰু সি এতিয়া, আৰু এইয়াও আমাৰ মামা ল'ৰা। হাই কৈ দিয়া মুনু, হাই কৈ দিয়া মুনু। আৰু এয়াই আৰু টিকিলি 2-3 আহা। এনাই দুটো নাই বাৰু, বিহু বুলি ওলাই গৈছে এইফালে। আৰু মামী আছে, মামীৰ লগত আপোনালোকে চিনাকি কৰি দিছোঁ ব'লক। এয়া পোৱালিকেইটা, আৰু এয়া হ'ল মোৰ মামী। হাই কৈ দিয়া, হাই। এয়া এনাইহঁতৰ ঘৰৰ পৰা আহিলোঁ, আৰু এনাইহঁতৰ ঘৰৰ পৰা আনিছোঁ চেংমৰা। এনাইহঁতৰ ঘৰ গছে আছে, সেইবাবে আমি ছিঙি আনিলোঁ। আৰু সেয়া হ'ল মা আৰু বেটাক। এয়াই মায়ে কেমেৰা সন্মুখত ওলাবলৈ লাজ কৰে, সেইবাবে ওলোৱা নাই। এতিয়া মই মামীহঁতৰ ঘৰত আছোঁ। এয়া মোৰ নবৌ, হাই কৈ দিয়া। নবৌ, মই আৰু আমাৰ বেটা আহিছোঁ। আৰু এই আমাৰ মুনুকণ, এই মুনুকণহঁতৰ ঘৰলৈ আহিছে। হাই কৈ দিয়া মুনুকণ, হাই কৈ দিয়া আকৌ। আমাৰ মুনুৱে এতিয়া লাজ কৰিছে। আৰু এয়া মামী, এই মামীহঁতৰ ঘৰলৈ আহিছোঁ। আৰু এয়া বেটা খোজকাঢ়ি আছে। ইয়াতে বিহু শিকিব, আৰু আমি পালোহি। আৰু মুনু আৰু মই আৰু জীউৱে আহিলোঁ। সেয়া জীউ, নবৌ তাত থাকিলে, বিহু শিকি আছে যিহেতু, সিহঁতি বিহু ষ্টেজ প্ৰগ্ৰেম কৰিব। আৰু উঠি থাকিব লাগে।
দেখিছেনে দুষ্টটো এইটো এনেকৈ খেলি আছে আৰু ন আৰু ধাই পেলাই চোৱা দেহা দেহা আৰু চোৱা দেহা হেল্ল' হাই কেতিয়া কাইলৈ আমি এনাই খোপা যাম ন কাইলৈ আমি যামগৈ ন এনাই খোপা হৈ থাকা এনেকৈ হৈ থাকা ঘৰত আহি ভালকৈ ভিডিঅ' কৰিব নাপালোঁ মানে কি হয় টাইমটোৱে যায়গৈ দেখোন মা দাদাৰ লগত বহুত লগত কথা পাতি শুনোতে কেতিয়া টাইমটো যায় গমেই নাপাওঁ আৰু বেটাও যাতে গাটোও ভাল নাছিলে সেইবাবে ভিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ আৰু যোনখিনি কৰিলোঁ আপোনালোকক তাকেই আগবঢ়ালোঁ মোৰ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব ধন্যবাদ আজিলৈ বাই বাই